বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম RT-PCR টেষ্টৰ বিষয়ে। আমি যেতিয়া কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হওঁ, তেতিয়া এই RT-PCR টেষ্টেই আমাৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি নিৰ্ধাৰণ কৰে। এই ভিডিঅ'টোত লগতে আমি আলোচনা কৰিম RT-PCRৰ CT ভেলু কি আৰু কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে কেনেকৈ আমি নিজৰ ঘৰতে পালছ অক্সিমিটাৰৰ সহায়ত নিজৰ অক্সিজেন লেভেল পৰীক্ষা কৰিব পাৰোঁ, সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। RT-PCRৰ ফুল ফৰ্ম হ'ল ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন পলিমাৰেজ চেইন ৰিয়েকশ্যন। এই RT-PCRৰ বিষয়ে জনাৰ আগত আমি জানিব লাগিব যে সকলো প্ৰকাৰৰ জীৱৰে কিছুমান জেনেটিক মেটেৰিয়েলছ থাকে। এই জেনেটিক মেটেৰিয়েলছসমূহ প্ৰধানকৈ দুই প্ৰকাৰৰ হয়। এবিধ হ'ল RNA আৰু আনবিধ হ'ল DNA। RNA হ'ল নিউক্লিঅ'টাইড চেইনেৰে গঠিত এডাল ৰছী, আনহাতে DNA হ'ল নিউক্লিঅ'টাইড চেইনেৰে গঠিত দুডাল হেলিক্স বা দুডাল ৰছী। DNAত দুয়োডাল হেলিক্স নিউক্লিঅ'টাইডসমূহে বণ্ডিং কৰি লগাই ৰাখে। PCR টেষ্ট কৰিবলৈ হ'লে কোনো এটা জীৱৰ DNAৰ প্ৰয়োজন হয়, কিন্তু কৰোনা ভাইৰাছৰ দেহত RNAহে থাকে। যিহেতু RNA ষ্টেবল নহয়, সেয়েহে RNA আমি টেষ্ট কৰিব নোৱাৰোঁ। PCRৰ জৰিয়তে আমি DNAহে টেষ্ট কৰিব পাৰোঁ। সেয়ে PCR টেষ্ট কৰিবলৈ হ'লে আমি প্ৰথমে RNAক DNAলৈ পৰিৱৰ্তন কৰিব লাগিব। DNAক RNAলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক আমি কওঁ ট্ৰান্সক্ৰিপশ্যন। আকৌ RNAক DNAলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক আমি কওঁ ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন। এই ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন পদ্ধতিৰ সহায়ত আমি প্ৰথমে কৰোনা ভাইৰাছৰ RNAক DNAলৈ পৰিৱৰ্তন কৰি লওঁ। তাৰপিছত এই DNAটো কৰোনা ভাইৰাছৰ হয়নে নহয় পলিমাৰেজ চেইন ৰিয়েকশ্যনৰ সহায়ত পৰীক্ষা কৰোঁ। এই পৰীক্ষা কৰিবলৈ আমি যিটো মেচিন ব্যৱহাৰ কৰোঁ, সেই মেচিনটোক কোৱা হয় থাৰ্মেল চাইক্লাৰ মেচিন। প্ৰথমতে আমি নাক বা ডিঙিৰ পৰা যি চেম্পল লওঁ, সেই চেম্পলৰ RNAক DNAলৈ পৰিৱৰ্তন কৰোঁ আৰু এই DNAডালৰ পৰা এডাল টাৰ্গেট DNA চিলেক্ট কৰি আমি থাৰ্মেল চাইক্লাৰ মেচিনত পৰীক্ষা কৰোঁ। প্ৰথমতে টাৰ্গেট DNAডাল চিলেক্ট কৰি আমি থাৰ্মেল চাইক্লাৰ মেচিনত 95 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত গৰম কৰোঁ। এই উষ্ণতাৰ ফলত DNAৰ দুয়োডাল হেলিক্স ছেপাৰেট হৈ যায়। DNAৰ হেলিক্স দুডাল ছেপাৰেট হোৱাৰ পিছত আমি মেচিনটোৰ উষ্ণতা 55 পৰা 65 ডিগ্ৰী চেলচিয়াছলৈ কৰোঁ। তাৰপিছত আমি কিছুমান নিউক্লিঅ'টাইডেৰে গঠিত প্ৰাইমাৰৰ যোগান ধৰোঁ। ইয়াৰ পিছত পলিমাৰেজ এনজাইমৰ সহায়ত আমি যোগান ধৰা প্ৰাইমাৰৰ নিউক্লিঅ'টাইড আৰু DNAৰ হেলিক্সত থকা নিউক্লিঅ'টাইডৰ মাজত বণ্ডিং সৃষ্টি হয়। তাৰপিছত আমি মেচিনৰ উষ্ণতা বঢ়াই 72 ডিগ্ৰী চেলচিয়াছ কৰিম আৰু কিছুমান ছিংগেল নিউক্লিঅ'টাইড যোগ কৰিম। আৰু এই ছিংগেল নিউক্লিঅ'টাইডসমূহে DNAৰ হেলিক্স দুডালৰ লগত থকা নিউক্লিঅ'টাইডসমূহৰ লগত বণ্ডিং সৃষ্টি কৰি দুডাল DNA সৃষ্টি কৰে। এনেকৈ এডাল DNAৰ পৰা দুডাল DNA সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক আমি এটা চাইকল বুলি কওঁ। একেদৰে 2 নম্বৰ চাইকলটোত আমি আকৌ উষ্ণতা 95 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি কৰোঁ, যাৰ ফলত DNA দুডালৰ পৰা 4ডাল DNA হেলিক্স সৃষ্টি হয়। তাৰপিছত 55 পৰা 65 ডিগ্ৰী ঠাণ্ডা কৰি আকৌ প্ৰাইমাৰ যোগ কৰোঁ। আকৌ 72 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি কৰি নিউক্লিঅ'টাইডসমূহ যোগ কৰা হয়, যাৰ ফলত 4ডাল সম্পূৰ্ণ DNAৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰি 3 নম্বৰ চাইকেলত 8ডাল, 4 নম্বৰ চাইকেলত 16ডাল এনেকৈ DNA সৃষ্টি হৈ থাকে। এনেদৰে এডাল DNAৰ পৰা অসংখ্য অনুৰূপ DNA সৃষ্টি কৰা প্ৰক্ৰিয়াটোক কোৱা হয় এম্প্লিফিকেশ্যন। আমি সহজ ভাষাত এইটো DNAৰ মলিকুলাৰ জেৰক্স বুলিও ক'ব পাৰোঁ। এনেকৈ এডাল DNAৰ পৰা
অসংখ্য অনুৰূপ DNA সৃষ্টি কৰাৰ ফলত আমি গম পাওঁ যে অনুৰূপ DNAবোৰ কৰোনা ভাইৰাছৰ হয় নে নহয়। এতিয়া আহোঁ CT ভেলুলৈ। CT ভেলুৰ অৰ্থ হ'ল চাইকল থ্ৰেছহোল্ড, অৰ্থাৎ কৰোনা ভাইৰাছৰ DNAটো চিনাক্ত কৰিবলৈ আমি কিমানটা চাইকল সম্পূৰ্ণ কৰিছোঁ। ধৰা হওক কোনো এজন ব্যক্তিৰ DNA 4টা চাইকল সম্পূৰ্ণ কৰি আমি নিশ্চিত হ'ব পাৰিছোঁ যে DNAটো কৰোনা ভাইৰাছৰ হয়। তেনেহ'লে সেই ব্যক্তিজনৰ ক্ষেত্ৰত CT ভেলু হ'ব 4। আনহাতে অইন এজন ব্যক্তিৰ ক্ষেত্ৰত DNAটো 10টা চাইকল সম্পূৰ্ণ কৰাৰ পিছত যদি কৰোনা ভাইৰাছৰ বুলি চিনাক্তকৰণ কৰা হয়, তেনেহ'লে অইন ব্যক্তিজনৰ ক্ষেত্ৰত CT ভেলু হ'ব 10। এই ক্ষেত্ৰত আমি জানিব লাগিব CT ভেলু যিমান কম হ'ব সেই অনুপাতে তেওঁৰ দেহত কৰোনা ভাইৰাছৰ সংখ্যা বেছি থাকিব, অৰ্থাৎ তেওঁ গুৰুতৰভাৱে আক্ৰান্ত হ'ব। আমি লোৱা উদাহৰণটোত প্ৰথম ব্যক্তিজনৰ CT ভেলু আছিল 4, অৰ্থাৎ তেওঁ বেছি গুৰুতৰভাৱে আক্ৰান্ত হ'ব। আনহাতে দ্বিতীয় ব্যক্তিজনৰ CT ভেলু যিহেতু 10, তেওঁৰ কৰোনা ভাইৰাছৰ সংখ্যা দেহত কম থাকিব। এনেকৈ 35টা চাইকল সম্পূৰ্ণ কৰাৰ পিছতো যদি কোনো ব্যক্তিৰ দেহত কৰোনা ধৰা নপৰে, তেতিয়াহ'লে তেওঁক কৰোনা নিগেটিভ বুলি ধৰা হয়। বৰ্তমানলৈ ক'ভিড নিগেটিভৰ চাইকলৰ সৰ্বোচ্চ সংখ্যা 35। এইটো পিছলৈ কম বেছি হ'ব পাৰে। এতিয়া আহোঁ পালছ অক্সিমিটাৰ কি। যিহেতু কৰোনা ভাইৰাছ হ'ল এবিধ চিভিয়াৰ একিউট ৰেছপাইৰেটৰী চিণ্ড্ৰম ডিজিজ, গতিকে ই সদায় আমাৰ শ্বাস প্ৰশ্বাসত সমস্যাৰ সৃষ্টি কৰে আৰু ই প্ৰধানকৈ আমাৰ লাঙত আক্ৰমণ কৰে। আৰু আমি আটাই জানো যে আমাৰ হাৰ্টে অক্সিজেনবিহীন তেজ লাঙলৈ পঠাই দিয়ে আৰু সেই তেজ লাঙত অক্সিজেনযুক্ত হয় আৰু পুনৰ হাৰ্টলৈ পঠাই দিয়ে আৰু হাৰ্টে আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ পঠাই দিয়ে। যেতিয়া কৰোনা ভাইৰাছে কোনো এজন ব্যক্তিৰ লাংছত আক্ৰমণ কৰে, তেতিয়া সেই লাংটোৱে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন হাৰ্টত যোগান ধৰিব নোৱাৰে, যাৰ ফলত হাৰ্টে বিভিন্ন অংগলৈ পঠোৱা তেজসমূহত অক্সিজেনৰ পৰিমাণ কম থাকে। আৰু এই তেজত থকা অক্সিজেনৰ পৰিমাণ জুখিবলৈ আমি পালছ অক্সিমিটাৰ ব্যৱহাৰ কৰোঁ। যদি আপুনি ক'ভিড আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইনত আছে, তেনেহ'লে আপুনি নিশ্চয়কৈ এটা পালছ অক্সিমিটাৰ কিনি লওক আৰু নিজৰ অক্সিজেন লেভেল পৰীক্ষা কৰক। পালছ অক্সিমিটাৰ দেখিবলৈ ঠিক এনেধৰণৰ। পালছ অক্সিমিটাৰ ডিভাইচটোৰ এটা ফালে এনেকৈ পুছ বুলি লিখা থাকে আৰু এই পুছ বুলি লিখা থকাখিনিত আপুনি হেঁচা দিলে ডিভাইচটো এনেধৰণে খোল খায় আৰু বিপৰীত ফালৰ ঘূৰণীয়া বুটনটো টিপি দিলে পালছ অক্সিমিটাৰটো অন হয়। তাৰপিছত আপুনি পুছ বুটনটো টিপি আপোনাৰ তৰ্জনী আঙুলিটো এনেধৰণে সোমোৱাই দিব লাগিব আৰু ডিভাইচৰ ছুইচ অন কৰি তৰ্জনী আঙুলিটো সোমোৱাৰ অকণমান পিছতে আপোনাৰ তেজত থকা অক্সিজেনৰ লেভেল ডিভাইচত দেখুৱাব। পালছ অক্সিমিটাৰত আমি প্ৰধানকৈ 2টা ৰিডিং চাব লাগে। এটা হ'ল SpO2, অৰ্থাৎ চেচুৰেশ্যন অফ অক্সিজেন লেভেল, আৰু আনটো হ'ল BPM/PR, অৰ্থাৎ পালছ ৰেট। নৰ্মেল মানুহৰ তেজত অক্সিজেনৰ পৰিমাণ 92ৰ পৰা 100% থাকে। ছবিত যিহেতু 98 দেখুৱাইছে, ইয়াত অক্সিজেনৰ পৰিমাণ নৰ্মেল আছে। আকৌ পালছ ৰেট থাকিব লাগে 60ৰ পৰা 100ৰ ভিতৰত। ইয়াত যিহেতু 75 দেখুৱাইছে, সেয়েহে ইয়াত পালছ ৰেট নৰ্মেল আছে। কোনো এজন ব্যক্তিৰ SpO2 যেতিয়া 90ৰ তলত যায়, তেতিয়া তেখেতক তৎক্ষণাত হস্পিটেলত ভৰ্তি কৰাব লাগে, কিয়নো তেখেতক অক্সিজেন দিয়াটো অতি জৰুৰী হৈ পৰে। এইখিনিত এটা কথা কৈ থওঁ, যিবিলাক ব্যক্তি COPD বা এজমাত ভুগি আছে, তেখেতসকলৰ অক্সিজেন লেভেল সাধাৰণতে কম থাকে। তেখেতসকল ক'ভিড আক্ৰান্ত নহ'লেও তেখেতসকলৰ অক্সিজেন লেভেল থাকে 88 to 92। যিহেতু এনেধৰণৰ ৰোগীৰ লাংটোত আগৰে পৰা ইনফেকশ্যন থাকে, সেয়েহে এনেধৰণৰ ৰোগীয়ে ক'ভিড পজিটিভ হ'লে হস্পিটেলত ভৰ্তি হোৱাটো প্ৰয়োজনীয়। আমি এটা কথা সকলোৱে জানিছোঁ যে যিবিলাক মানুহৰ ইমিউনিটি ছিষ্টেম দুৰ্বল, তেনেকুৱা মানুহক ক'ভিডে বেছিকৈ আক্ৰমণ কৰে। সেয়েহে ইমিউনিটি ছিষ্টেম ষ্ট্ৰং কৰিবলৈ
ভিটামিন চি থকা খাদ্য যেনে আমলখি, নেমু, কমলা টেঙা আদি যথেষ্ট পৰিমাণে খাব লাগে। যিহেতু জিংকেও ইমিউনিটি ষ্ট্ৰং কৰাত বিশেষ ভূমিকা পালন কৰে, সেয়েহে আমি জিংক থকা খাদ্য যেনে গৰম গাখীৰ, কণী আদি যথেষ্ট পৰিমাণে খাব লাগে। আনহাতে ডায়েবেটিক পেচেণ্টবিলাকৰ এক্সেচিভ ইউৰিনেশ্যনৰ ফলত দেহত জিংকৰ পৰিমাণ কমি যায়, যাৰ ফলত তেখেতসকলৰ ইমিউনিটি ছিষ্টেম যথেষ্ট দুৰ্বল হয়। তেখেতসকলৰ দেহতো ক'ভিড ধৰা পৰিলে হোম আইচলেশ্যনত নাথাকি হস্পিটেলত ভৰ্তি হোৱাটো জৰুৰী। তো বন্ধুসকল, ইমানখিনি আছিল আমাৰ ক'ভিড সম্বন্ধে আলোচনা। যদি আপোনালোকে এই আলোচনাখিনিৰ পৰা উপকৃত হোৱা বুলি ভাবে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।